Hello everyone, নমস্কাৰ আজি মোৰ এই ভিডিঅ'টো কিছু বেলেগ হ'ব কাৰণ মই আজি মোৰ ৰিজনেল লেংগুৱেজত মোৰ ৰিজনেল বেষ্ট ফেভৰেট ফিল্মখন ৰিভিউ কৰিব গৈছোঁ আৰু মই জানো মোৰ যিকেইজন মানুহে ছাবস্ক্ৰাইব কৰি থৈছে যি মোৰ 150 হ'বলৈ গৈ আছে আৰু 150টা ছাবস্ক্ৰাইবাৰ মোৰ আৰু মোৰ যি 100-200 মানুহে চাই তেওঁলোকে চাগে হিন্দী বুজি নাপায় তথাপিও মই মোৰ ফেভৰেট ফিল্মখন আজি ৰিভিউ কৰিব গৈছোঁ আৰু এতিয়াৰ টাইমৰ মানে আৰু সেইখনৰ নাম হৈছে বিদুৰভাই ফিল্মখন আমি চাবলৈ গৈছিলোঁ মই একচুৱেলি চাবলৈ গৈছিলোঁ কমেডি বুলি ভাবিছিলোঁ কিন্তু যেতিয়া গ'লোঁ কেতিয়া কান্দিলোঁ কেতিয়া হাঁহিলোঁ বুজিয়ে নাপালোঁ ফিল্মখনে কানেক্ট কৰিছে বেষ্ট মানুহখিনি যিখিনি আমাৰ ককা খুৰা আইতা মোৰ কাষত বহি কিনে ককা খুৰাহঁতে হাঁহিছে কান্দিছে মানে তেওঁলোকে কানেক্ট কৰিছে যেনেকৈ আমি পুৰণি ফিল্মবোৰ অঞ্জনা জানমণি এইবিলাক ফিল্ম চাই কিনে আমি বহুত কানেক্টেড ফিল কৰিছিলোঁ আৰু ফিল্মখনে দেখুৱালে যে আমাক ভালগৰিটি নোহোৱাকৈ কমেডি কৰিব পাৰি কমেডিৰ এটা লিমিট থাকে সেই লিমিটত থাকি পিনে কমেডি কৰিলে বহুত ভাল লাগে আৰু লগতে যিখিনি ইম'চনেল চিনছ বহুত ভাল লাগিল আৰু মই ষ্টৰিটো ৰিভিল কৰিব বিচৰা নাই কাৰণ হয়তো বহুতেই আৰু ৰৈ আছে চাবলৈ চ' বহুত বেছি ভাল লাগে আৰু ৰিপিটেটিভ নহয় ষ্টৰি সেইটো বস্তু বহুত ভাল লাগিল আজিকালি অসমীয়া চিনেমাবোৰ কিছু অলপমান নৰ্থ আৰু চাউথৰ কিছু অলপ দেখিবলৈ পোৱা যায় একে যেন এইটো কোনো বেয়া কথা নহয় তথাপিও মই অসমীয়া হিচাপে এইখন ফিল্ম বহুত বেছি এনজয় কৰিলোঁ